নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোক ভালে আছে। আজি মই আপোনালোকৰ আগত লৈ আহিছোঁ এটি সাধাৰণ জ্ঞান বুলি ক'ব পাৰি, যিখিনি নতুন ল'ৰা ছোৱালীয়ে মানে ফটোশ্বপৰ বিষয়ে জানিব ইচ্ছা কৰে, ফটোশ্বপ শিকি আছে তেখেতসকলৰ বাবে আজি অকণমান ফটোশ্বপৰ বিষয়ে লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিব। প্ৰথমতে আমি ষ্টাৰ্টত গৈ এডব ফটোশ্বপ অ'পেন কৰি ল'লোঁ। লোৱাৰ পিছত আমি এখন পাছপোৰ্ট বনোৱাৰ বিষয়ে ক'ম। পাছপোৰ্ট ফটো আৰু পাছপোৰ্ট ফটোৰ এটা বনাবলৈ হ'লে আমি ফটোশ্বপ অন কৰি ল'লোঁ। তাৰপিছত আমি ফটোশ্বপৰ ফাইলত গ'লোঁ। ফাইলত গৈ এটা নতুন পেজ আমি ল'ব লাগিব। ফাইলত গৈ নিউত ক্লিক কৰিলোঁ। নিউত ক্লিক কৰাৰ পিছত ইয়াতে আহিব আপোনাৰ আনটাইটেল এটা বাৰ আহিব। তাত আপোনালোকে টাইটেল এটা দি ল'ব পাৰে আৰু নিদিলেও কোনো কথা নাই, তাত 1 হৈ চিলেক্ট হৈ থাকিব। তাৰপিছত ইয়াৰে চাইজটো আপোনালোকে পেপাৰ চাইজটো মিলাই ল'ব। এইটো মিলাওঁতে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত লেটাৰ লাগে, লিগেল লাগে। সচৰাচৰ আমাৰ A4 চাইজত মানে ফটো বনোৱা হয়। A4 কৰি ল'ব, নতুনৰ কাৰণে A4 কৰি ল'ব। A4ত ক্লিক কৰাৰ পিছত ইয়াত হাইট ৱেইট অট'মেটিকেলি আহিব আৰু হোৱাইট পেপাৰ হৈ থাকিব। তাৰপিছতে অ'কে কৰিব। অ'কে কৰাৰ পিছত ইয়াত এটা A4 পেজ খোল খালে। তাৰপাছতেই আপোনালোকে আকৌ ফাইল মেনুলৈ যাব। ফাইল মেনুলৈ যোৱাৰ পিছত অ'পেন অপশ্যনটো আহিব, তাত ক্লিক কৰিব। কৰাৰ পিছত আপোনাৰ যিটো ড্ৰাইভতে ফটোটো থাকে তাৰ পৰা আপুনি ফটো এটা ল'ব পাৰে। ধৰক মই আপোনালোকৰ সুবিধাৰ কাৰণে ডেস্কটপ চিলেক্ট কৰিছোঁ আৰু ডেস্কটপত নহ'লে আপোনালোকৰ ইয়াত ক্লিক কৰি ক'ত আছে এইটো মাই কম্পিউটাৰত থাকিব পাৰে, ডি ড্ৰাইভত থাকিব পাৰে, ই ড্ৰাইভত থাকিব পাৰে আৰু নতুন ফল্ডাৰ কৰি ল'ব পাৰে। আৰু নতুনবোৰে যিবিলাকে ফাৰ্ষ্ট ফটোশ্বপত কাম কৰি আছে তেখেতসকলে ডেস্কটপত যদি লয় তেখেতসকলৰ সুবিধা হ'ব। আৰু ডেস্কটপত লোৱাৰ পিছত এইটো ফটো মই বনাম, পাছপোৰ্ট বনাম। এইটো ফটোত মই ডাবল ক্লিক কৰি দিব পাৰোঁ বা এনেকৈ চিলেক্ট কৰি অ'পেন কৰি দিব পাৰোঁ। অ'পেন কৰি দিলোঁ। তাৰপিছত এইটো ফটো আহিল। ফটোটো এতিয়া ফুল ফটো হৈ আছে, ইয়াক কাটিব লাগিব। কাটি পাছপোৰ্ট চাইজ বনাব লাগিব। ইয়াৰে মুখখন চিনি নোপোৱা কৰি দিছোঁ। এজন ফিল্ম এক্টৰৰ ফটো এইটো, হয়তো আপোনালোকে চিনি পাব বাৰু। ঠিক আছে, মুখখন মই চিনি নোপোৱা কৰি দিছোঁ। এতিয়া আপোনালোকে এখন ফটো চিলেক্ট হৈ আছে, ইয়াক পাছপোৰ্ট চাৰ্জ কৰিব লাগিব। আপোনালোকে জানেই পাছপোৰ্ট চাৰ্জ এটা থাকে। এনেকৈ পাছপোৰ্ট বনাই দিলে হয়তো আমাৰ অফিচ বা এইবিলাকত একচেপ্ট নহ'ব। গতিকে আমি ক্ৰপ টুলত গৈ ক্লিক কৰি ল'ম। ক্ৰপ টুলত ক্লিক কৰাৰ লগে লগে আমাৰ কাৰ্জাৰটো ক্ৰপ টুলৰ চিন আহি যাব। তাৰপিছত আমি মাউচেৰে লেফ্ট ক্লিক টিপি ল'ম আৰু পাছপোৰ্ট চাইজ আমি যিখিনিত ইচ্ছা কৰোঁ সেইখিনিৰ পৰা আমি মাউচৰ লেফ্ট ক্লিক টিপি ধৰি ৰাইট ছাইডত এনেকৈ আমি পঠাই দিম। তাৰপিছত ক্লিকটো এৰি দিম। এৰি দিয়াৰ লগে লগে তাত এটা বাউণ্ডাৰী আপোনালোকে দেখা পাব। বাউণ্ডাৰীটো এনেকৈ মিলাই ল'ব পাৰিব। লেফ্ট ক্লিকটো টিপি ধৰিব মাউচৰ আৰু এই চিনটোতে এনেকৈ টানি দিব। টানি দি চাৰিওফালে আপোনালোকে মিলাই ল'ব পাৰিব। এইটো অলপ দীঘল কৰিব বিচাৰিলে দীঘল কৰিব পাৰিব। এইটো এনেকৈ চাইজটো মিলাই ল'ব পাৰিব। এনেকৈ ল'ব পাৰিব বা নেভিগেট
নেভিগেশ্যন কিটো ইফাল ইফাল কৰিব পাৰিব। তাৰপিছত এণ্টাৰ কৰি দিব। আপুনি দেখিছে যে সেইখিনি হ'লে আপোনাৰ হৈ যাব, পাছপোৰ্টৰ জোখত হৈ গৈছে, গতিকে আপোনালোকে এণ্টাৰ কৰি দিব। এইটো ফটোটো ডাঙৰ কৰি চাব লাগিলে আপোনালোকে কণ্ট্ৰোল আৰু প্লাছ, কণ্ট্ৰোল ধৰি প্লাছটো মাৰি দিব, ডাঙৰ হৈ আহিব। এতিয়া গ'লোঁ আকৌ আমি ক্ৰপ টুলটো চিলেক্ট হৈ আছিলে, এতিয়া আমি চিলেক্ট কৰিম মুভ টুল। মুভ টুলত ক্লিক কৰি দিলোঁ। ইয়াৰ পিছতে আমি ইয়াৰ ফটো যিটো পাছপোৰ্ট চাইজ আছে, সেই পাছপোৰ্ট চাইজ বনাবলৈ হ'লে আমি ইয়াৰ এটা চাৰ্জ থাকে, সেইটো আমি ইমেজ চাৰ্জটো আমি বনাই ল'ম। তাৰ বাবে আমি যাম ইমেজত। ইমেজত ক্লিক কৰাৰ পিছত ইয়াতে বহুকেইটা অপশ্যন আহিব। এইবিলাকৰ বিষয়ে মই পিছত আকৌ নেক্সট ভিডিঅ'ত এইবিলাক আগবঢ়াম বাৰু। কিন্তু এতিয়া আমি ইমেজ চাৰ্জ বনাবলৈ হ'লে ইমেজ চাৰ্জত যাব লাগিব। ইমেজ চাৰ্জত ক্লিক কৰিলোঁ, কৰাৰ পিছত এনেকুৱাকৈ এটা মেনু খোল খাব। ইয়াতে ৱেট, হাইট, পিক্সেল মেথডত আহিব। পিক্সেল কৰি ল'ব পাৰে বা ইঞ্চি কৰি ল'ব পাৰে, সেইটো আপোনাৰ কথা। পিক্সেল হৈ থাকিলে ভাল। তাত এতিয়া আপুনি য'ত ৱেট আছে তাত আপুনি ধৰক আমাৰ যদি 350 থাকে, ৱেটটো 350 থাকিলে এটা পাছপোৰ্ট চাইজ বুলি ধৰি ল'ব পাৰি। গতিকে আপুনি 350 মাৰি দিব। দি এইখিনি আপোনাৰ ৱেটটো দিয়াৰ লগে লগে হাইট অট'মেটিকেলি আহি যাব। তাৰপিছত অ'কে কৰি দিব। এই ফটোখন 350 চাইজত আহি গ'ল। মানে সৰু কৰিবলৈ হ'লে কণ্ট্ৰোল মাইনাছ, এনেকৈ সৰু হৈ যাব। ফটোখন এনেকৈ ল'ব। লোৱাৰ পিছত এতিয়া এইটো হৈ গ'ল আমাৰ পাছপোৰ্ট চাইজ। পাছপোৰ্ট চাইজটোৰ এতিয়া আমি 6 কপি বনাব লাগিব। ইয়াৰ পৰা প্ৰিণ্ট কৰিলে আপোনালোকৰ এনেকৈ নাহিব, মাজত আহিব। গতিকে আমি নিউ পেজ এটা লৈ থৈছিলোঁ, নিউ পেজলৈ আমি তাক কপি কৰি আনিব লাগিব। এতিয়া কপি কৰি আনিবলৈ হ'লে আপোনাৰ মুভ টুল ক্লিক হৈ থাকিব লাগিব, আৰু তাৰপিছত আমি কণ্ট্ৰোল আৰু অল্ট কীবোৰ্ডত কণ্ট্ৰোল অল্ট একেলগে টিপি ধৰি থাকিব লাগিব, আৰু টিপি ধৰি থাকিব লাগিব মাউচৰ লেফ্ট বটন। সেইখিনি টিপি ধৰি আমি এই নতুন পেজলৈ টানি আনিব লাগিব। এতিয়া চাব বাৰু, ওচৰত লৈ ল'ব। লোৱাৰ পিছত কণ্ট্ৰোল অল্ট টিপি ধৰি থাকি মাউচৰ লেফ্ট বটন টিপি ফটোখন লৈ আহিব। এনেকৈ আনি পেজত এৰি দিব। আৰু আপুনি নিউ পেজটো জুম কৰি ল'ব পাৰে। জুম কৰি ল'বৰ কাৰণে কণ্ট্ৰোল প্লাছ টিপি দিব। বেছি হৈ গ'ল আকৌ মাইনাছ টিপি দিব, সৰু হৈ আহিব। ফটোটো ওপৰৰ ফালে গুচি গৈছে, গতিকে এনেকৈ লৈ ল'লোঁ। এনেকৈ লোৱাৰ পিছত এইখন পাছপোৰ্ট চাইজ ফটো আহি গ'ল। আহি যোৱাৰ পিছতেই আপোনালোকে এটা কাম কৰিব, এই ফটোখন কৰ্ণাৰলৈ মাউচৰ সহায়েৰে লৈ যাব পাৰিব। দেখিব এই বগা চিনটোৰ তলত ফটোখন থাকিব লাগিব। খামৰ যিটো চিন আছে তাৰ তলত ফটোখন থাকিব লাগিব। ইয়াত নেভিগেশ্যন কিও আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত আমাৰ আহিলে ৰুলাৰ। আপোনাৰ এই ফটোটোৰ পৰা আমি 6 কপি কৰিব লাগিব ফটো। গতিকে ঠিক পোনত নাযাবও পাৰে, সমানত নাযাবও পাৰে। সেইকাৰণে আপুনি ইয়াতে যিটো ৰুলাৰ আছে, স্কেল তাত লেফ্ট ক্লিক হেঁচি ধৰি আপুনি ফটোখনৰ ওচৰলৈ টানি দিয়ক, তেতিয়া আহি যাব। এনেকৈ তাৰপিছত এইফালৰ পৰাও এটা ৰুলাৰ টানি ল'ব পাৰে।
তাৰপিছত ইয়াত বাউণ্ডাৰী দিব পাৰি, আপুনি কালাৰ চেঞ্জ কৰিব পাৰে, বহুত কৰিব পাৰি বাৰু, কিন্তু তাৰ নেক্সট ভিডিঅ'ত আমি এইখিনি কথা আলোচনা কৰিম। এতিয়া সদ্যহতে ইয়াৰ পৰা কেনেকৈ 6টা কপি, আমি A4 সাইজত 6টা কপি আহিব এটা লাইনত, গতিকে কেনেকৈ 6টা কপি কৰিব পাৰোঁ তাৰ বিষয়ে আলোচনা কৰোঁ। এতিয়া চাওক, এইটো কপিৰ পৰা আমি 6টা কপি কৰিবলৈ হ'লে এটি সহজ উপায় আছে, সেইটো হৈছে Ctrl Alt, যেনেকৈ আমি ধৰিছিলোঁ তেনেকৈ ধৰি মাউচটো ক্লিক কৰি এনেকৈ লৈ আহিব পাৰিম। Ctrl Alt আৰু মাউচৰ লেফ্ট বাটন ফটোখনৰ ওপৰত ধৰি আমি ছাইডলৈ লৈ আহিব পাৰিম। তেনেকৈ গোটেইকেইখন ফটো এখন এবাৰকৈ এনেকৈ আমি লৈ আহিম। যদি আপোনালোকে লেপটপত কৰে লেপটপত কৰিব পাৰিব, লেপটপত কৰিলেও সেই একেই পদ্ধতি। লেপটপত কৰিলেও Ctrl Alt কৰিব লাগিব আৰু তাৰ লগে লগে মাউচৰ লেফ্ট বাটন টিপি ধৰি ইয়াত নিব লাগিব, আকৌ দাঙি দিব, এৰি দিব, আকৌ লৈ যাব এনেকৈ। 6খন হৈ গ'ল। ইয়াৰ পিছত আপোনালোকে চাব প্ৰিণ্টটো হয়তো আশা কৰোঁ সকলোৱে জানে, তথাপিতো মই দেখাই দিছোঁ নতুনবোৰৰ কাৰণে। আপোনাৰ এইটো হৈ গ'ল A4 সাইজ আমি আগতে লৈছোঁ। এতিয়া আমি এইখন প্ৰিণ্ট কৰিব লাগিব। প্ৰিণ্ট কৰাৰ আগত আমি প্ৰিভিউ কৰি চাব পাৰি। এতিয়া আপুনি ফাইলত গ'ল, ফাইলত ক্লিক কৰিলে প্ৰিণ্ট উইথ প্ৰিভিউ, তাত তলত দেখা পাব প্ৰিণ্ট উইথ প্ৰিভিউ, তাত ক্লিক কৰি দিলে এই দেখা পাই আছে, ওপৰত হৈ আছে। আমি এইখন তলত নমাই আনিব লাগিব। এতিয়া তলত নমাবলৈ হ'লে আমি পেজ ছেটআপত যাম। লেটাৰ হৈ আছে, ইয়াতে লেটাৰ হৈ থকাৰ কাৰণে আমাক পেপাৰ সাইজটো লেটাৰ দেখুৱাৰ কাৰণে এইটো ফটোটো তলত দেখাইছে। গতিকে আমি A4 পেপাৰ লৈছিলোঁ, A4 চিলেক্ট কৰিম। A4 চিলেক্ট কৰিম, কৰাৰ পিছত আমি অ'কে কৰি দিম। তলত আহি গ'ল। ইয়াৰ পিছতে আমি প্ৰিণ্ট কৰিব পাৰিম। এনেকৈ প্ৰিণ্ট দিলোঁ। দিয়াৰ পিছত কি প্ৰিণ্টাৰ আছে আপোনাৰ, এইটো মোৰ ইয়াত আছে কণিকা মিনাল্টা আছে বাৰু। ড্ৰাইভাৰ কি ইনষ্টল কৰা আছে সেইটো দেখাব। ইপছন L210, এইটো কালাৰ প্ৰিণ্টাৰ হয়। এইটো কালাৰ প্ৰিণ্টাৰটো আপোনাৰ চিলেক্ট কৰিলে যি প্ৰিণ্টাৰ আপোনাৰ ইনষ্টল হৈ থাকে সেই প্ৰিণ্টাৰটো তাত শ্ব' কৰিব। তাৰপিছত কালাৰ প্ৰিণ্টাৰত আপুনি শ্ব' কৰিলে তাৰ প্ৰপাৰ্টিজটো চাব পাৰিব। প্ৰপাৰ্টিজটো চালে প্ৰপাৰ্টিজত আপুনি দেখিছে প্লেইন পেপাৰ, ষ্টেণ্ডাৰ্ড পেপাৰ হৈ আছে। গতিকে ফটো পেপাৰ লাগিব আপোনাক, ইপছন মেট ল'ব পাৰে আপুনি। হাই কোৱালিটি কৰি দিব, তাৰপিছত অ'কে কৰি দিব। তাৰপিছত অ'কে কৰিলে আপোনাৰ প্ৰিণ্ট আৰম্ভ হ'ব। আশা কৰোঁ আপোনালোকে বুজিব পাৰিছে। মই ভালদৰে বুজাব পাৰিছোঁ নে নাই নাজানো। আপোনালোকে কমেণ্ট কৰিব। কমেণ্ট কৰাৰ পিছত কিবা ইয়াতে ৰৈ গৈছে যদি মই আপোনালোকে জানিব ইচ্ছা কৰিলে তাত মই কৈ দিবলৈ কুণ্ঠাবোধ নকৰোঁ। গতিকে আজিলৈ সামৰিছোঁ। ভৱিষ্যতে আকৌ নতুন ভিডিঅ'ৰ লগত আপোনাৰ আগত আহিম, তাকে আশা কৰি ধন্যবাদ।